আজি আমাৰ সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি দেহ ধৰ্ম লোৱা স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই দেহ ধৰ্ম স্বভাৱ কেনেকুৱা খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ মাৰে আমাৰ সমাজত কিছুমান মানুহে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চাকৰি বাকৰি থকা মানুহ ঘৰলৈ আহিলে আদৰে সাদৰে নি সোফাৰ চিটত বহুৱাই খুৱাই বুৱাই ধুনীয়াকৈ পঠিয়াব যদি দুখীয়া নিচলা চাকৰি বাকৰি নোহোৱা মানুহ আহে চোতালতে সুধিব কেলে আহিছিল বোলে বাপক লগ কৰিব আহিছিলোঁ নাই নহয় ক'লৈ গ'ল এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল হয় নেকি বোলে হয় তে যাওঁগৈ বোলে যোৱাগৈ আৰু আমাৰ বহুতে চোতালৰ পৰাই ভকতক খেদায় দেই মনত ৰাখিব আপোনাৰ ঘৰলৈ অহা মানুহজনক আপুনি ওচৰৰ আলহী বুলি ভাবিলে দেহ ধৰ্ম লোৱা হ'ব দেহৰহে ওচৰ আঁতৰ আছে আত্মাৰ নাই আপুনি ওচৰৰ মহিলাগৰাকীয়ে আহক বা ভকতজনেই আহক আপুনি প্ৰথমতে যে সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে মানে সকলোতে মই আছোঁ বুলি জানিবা মানে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আপোনাৰ যদি ধূপ ধূনা আছে লগাই পেলাই বহুৱাই লৈ সেৱা এটা কৰক নাই যদি ঠাইখন মুচিয়ে সেৱা এটা কৰক সেৱা এটা কৰিলে ওচৰৰ আলহীয়ে হওক বা আঁতৰৰ আলহীয়ে হওক শিক্ষিতেই হওক বা অশিক্ষিতেই হওক দুটা শব্দ ক'ব অ হৰি অ ৰাম অ হৰি মানে হৰতি পাপ অ ইতি হৰি সেই আত্মাটোৱে ভগৱন্তক ক'লে প্ৰভু এই পৰিয়ালটোৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা অ ৰাম ৰাম নামত ৰমন কৰি জীয়া মানুহ কৰি তোলা এতিয়া আমাৰ মানুহ মৰা মানুহৰ সংখ্যা বেছি অলপ আগতে মই কৈছোঁ গতিকে যি ঈশ্বৰৰ কথা নুশুনে নাগায় সি জীয়াতে মৰা গতিকে এয়া হৈছে আমাৰ আত্মাৰ দৰ্শন গতিকে আমি এতিয়া যিবিলাক দেহ ধৰ্ম লৈ আছে আপুনি নিজকে সোধক মই দেহ ধৰ্ম লৈছোঁ নে আত্মা ধৰ্ম লৈছোঁ আমাৰ দেহ ধৰ্ম লোৱা মানুহবিলাকে ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী দামী প্ৰেজেণ্ট নিয়ে আৰু দুখীয়া মানুহৰ বিয়া খাবলৈ গ'লে কম দামী নিয়ে ধনী মানুহক বৰতীয়া দিবলৈ মানে মাখন ঘিউ পৰ্যন্ত আপেল আঙুৰ নিয়ে কিন্তু দুখীয়া মানুহক বৰতীয়া দিবলৈ শুকান বুট মগু কল কেইটামান নিয়ে এইটো স্বভাৱ যদি আছে কাৰোবাৰ আজি ইয়াতে এৰিব দেই সেইটো হ'ল দেহ ধৰ্মৰ নিয়ম গতিকে আপুনি ধনী দুখীয়া আপোন পৰ চুতবৰ দেখালে আপুনি দেহ ধৰ্ম লোৱাটো হ'ব দেহ ধৰ্ম ল'লে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব ভগৱানে কাক ভাল পায় গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচন ভগৱন্তই সেইজনকে ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় এই তথ্য দাঙি ধৰি সৌ সিদিনা গুৰুজনৰ দিনত আমাৰ এগৰাকী মহিয়সী নাৰীয়ে জগতলৈ মানে অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি আদৰ্শ দেখুৱাইছে কোন ৰাধিকা সতীয়ে প্ৰথম সতীত্ব গুণৰ বৈশিষ্ট্য কি বুলি কৈছে গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হ'ল অজয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূত দায়া কৰো সদাই মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হ'ল সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱন্ত আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ কৰোঁ বৰ সুন্দৰ হৈছে যোৱা পানী আনা 3টা গাঁঠি এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেম্পনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ বানপানীৰ কবলত পৰি থকা ৰাইজ উদ্ধাৰ হ'ল এগৰাকী মহিলাৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰিব পাৰে আমাৰ ঘৰখন আমাৰ পৰিয়ালটো ভাল কৰিব নোৱাৰিব কিয় আমি মাত্ৰ ভাগৱতৰ দৰ্শন অনুকৰণ কৰিব লাগিব আমাৰ ভাগৱতত গীতাত ভগৱন্তই অৰ্জুনক কৈছে আৰু ঋগবেদত কৈছে যে এখন ঘৰ এটা পৰিয়াল এখন সমাজ এটা পৰিৱেশ আগবঢ়াই নিবলৈ হ'লে আমাৰ মহিলাসকলৰ ওপৰত বেছি গুৰুত্ব দিছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তই আহি সহিতা সৰ্বান পুৰুষায়ম সমষ্ণুতে যিখন ঘৰৰ মহিলাসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব পুৱা গধূলি উপাসনাৰ স্থানত ধূপ ধূনা জ্বলাই উপাসনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব আৰু যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলোৱাৰ সময়ত পৰচৰ্চা কৰি থাকিব টিভি চাই থাকিব মোবাইল টিভি থাকিব সেইখন ঘৰৰ পৰিৱেশ কি হ'ব মহাভাৰতৰ বন পৰ্বত কৈছে জৈস ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম ঘৰ গুচি বাঁহতল হৈ যাব মনত ৰাখিব আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ঘৰ গুচি বাঁহতল কৰি দিব পাৰে যিখন ঘৰৰ মহিলাসকল ঈশ্বৰ ভক্তিপৰায়ণ তেওঁ নিজেতো উদ্ধাৰ হ'ব সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব
গতিকে আইগৰাকীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰে, মুক্তিটো নিস্পৃহাজিত সেহি ভকতক নমো ৰসময় মাগহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে মহিলাগৰাকী বোৱাৰীজনী জীয়াৰীজনী মাত আৰু প্ৰাৰ্থনা সুৰত স্তম্ভিত হৈছে। কিন্তু মহিলাগৰাকীয়ে নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগহু ভকতি মানেনো অৰ্থটো কি নাজানে, মাত্ৰ ধুনীয়া সুৰত গাইছে। গুৰুজনাই কৈছে তোমাৰ মুখৰ আগত বিষ অকণমান পৰি আছে, তুমি নাজানা বিষ বুলি, অমৃত বুলি বুটলি খাই দিলা। বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁ নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই, বিষৰ দ্ৰব্যগুণ মানুহ মাৰিবই। ঈশ্বৰৰ নাম ঈশ্বৰৰ প্ৰাৰ্থনা অৰ্থ জানি লওক বা নাজানি লওক, জানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহী নামে কৰে চন। বুজিছেনে? আপুনি জানিয়ে লওক বা নাজানিয়ে লওক, নামে পাপ দহন কৰিবই। মানুহটো দূৰৰ কথা, মূৰ ভক্ত জড়িত থাকে, উদাৰ চৰিত্ৰ কীট পতংগকো সিটো কৰে পবিত্ৰ। এগৰাকী মহিলাৰ প্ৰাৰ্থনাৰে নিজৰ ঘৰখনৰ উপৰিও সেই প্ৰতিধ্বনি যিমান দূৰলৈকে যাব প্ৰকৃতি জগতৰ জীৱ জন্তুৰ উপকাৰ হ'ব। ইমান মহিমা আছে, মনত ৰাখিব কথাটো। এই তথ্যবিলাক আমি উপলব্ধি কৰিব লাগিব। ভাগৱতে আমাক এই কথা কৈছে। গীতাত অৰ্জুনক কৈছে যিখন ঘৰৰ মহিলাসকলৰ 7টা গুণ থাকিব, 7টা সৎগুণ যিসকল মহিলা গাত থাকিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সমাজত প্ৰতিষ্ঠিত এগৰাকী মহিলা হিচাপে স্বীকৃতি পাবই, তাৰ উপৰিও পৰিয়াল সমাজ অঞ্চল আগবঢ়াই লৈ যাব। এতিয়া আপোনালোকৰ কাৰোবাৰ গাত যদি 7টা গুণ আছে, বহুত ভাগ্যৱান মহিলা দেই, মনত ৰাখিব। কাৰোবাৰ যদি কমি আছে পুৰাই ল'ব। কি কি 7টা গুণ থাকিব লাগে মই গীতাৰ বচনেৰে ক'ব বিচাৰিছোঁ। অৰ্জুনক কৈছে, অৰ্জুন যিগৰাকী মহিলাৰ গাত 7টা গুণ সৎগুণ থাকিব, তেওঁ নিজৰ লগতে পৰিয়াল সমাজ পৰিৱেশ আগুৱাই লৈ যাব। কি কি 7টা গুণ? কীৰ্তি, চিৰি বা কৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা গুণ, এই 7টা গুণ থাকিব লাগিব। প্ৰথম গুণটো কীৰ্তি। আইসকলৰ কামবিলাক আনৰ দেখি প্ৰশংসনীয় হ'ব লাগে। আমাৰ এনেকুৱা বহুত আই আছে, ঘৰটো সাৰিলে মানে পালেঙৰ তলৰ জাবৰখিনি নাসাৰে, ওপৰে ওপৰে সাৰি আনে। পাছৰ গৰাকীয়ে গৈ আকৌ যেতিয়া যাব গোটাই আনে, এই কোনে সাৰিছিলে আমুকে, এই ঘৰটো সাৰিব নাজানে বুলি বিতৰ্ক হৈ যায়। গতিকে আমাৰ আইসকলে কেনেকৈ ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব লাগে, নিট এণ্ড ক্লিন, ডিচিপ্লিন, এই গুণটো আইসকলৰ গাত থাকিব লাগিব। চিৰি, নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখনৰ পৰিৱেশটো ধুনীয়া কৰি ৰাখিব লাগিব। বা কৈছোঁ কথা ক'ব জানিব লাগিব। আজি আমাৰ বহুত পৰিয়ালত কথা ক'ব নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়। কাৰণ নিজৰ বোৱাৰীজনীক নিজৰ ছোৱালী হিচাপে কেনেকৈ মৰমেৰে কথা ক'ব লাগে, মৰমেৰে ব্যৱহাৰ কৰিব লাগে, তাক নজনাৰ কাৰণে বহুত শাহু বোৱাৰীৰ অপ্ৰিয়। আকৌ বহুত বোৱাৰীয়ে শাহুৱেকক কেনেকৈ নিজৰ মাতৃজ্ঞান কৰি, শাহুৱেকক নিজৰ মাতৃজ্ঞান কৰি ভক্তিভাৱে কথা ক'ব লাগে, তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱেকে বেয়া পায়। বহুত দেউৰেকক নবৌৱেকে বেয়া পায়, বহুত নবৌৱেকক দেউৰেকে বেয়া পায়, বহুত ল'ৰা ছোৱালীক মাক বাপেকে বেয়া পায়, বহুত মাক বাপেকক ল'ৰা ছোৱালীয়ে বেয়া পায়। কিয়? ব্যৱহাৰ কৰিব নাজানে। মনত ৰাখিব, ব্যৱহাৰটো ডাঙৰ কথা, কিন্তু মনত ৰাখিব বিহেভ। আজি ব্যৱহাৰ কৰিব নাজানিলে আপুনি গাঁওখনৰ যিমান বিদ্যাৱন্ত ধনৱন্ত, আপুনি কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। ব্যৱহাৰ কৰিব নজনা মানুহক কেতিয়াও মানুহে ভাল নাপায়। গতিকে ব্যৱহাৰটো কেনেকুৱা হ'ব লাগিব? সমানত মৈত্ৰী, উত্তৱত সতকাৰ, দৰিদ্ৰত দয়া কৰিবে ক বাৰম্বাৰ। এই আদৰ্শৰে আমি ভাগৱতৰ নিৰ্ণয় দিয়া আদৰ্শৰে আমি নিজক পৰিচালনা কৰিব লাগিব। গতিকে আমাৰ প্ৰতিগৰাকী শাহুৱে যদি বোৱাৰীয়েকক নিজৰ ছোৱালী আত্মা দৃষ্টিৰে, এইজনী মোৰ ছোৱালীয়ে বুলি ভাবে, আৰু যিজনী বোৱাৰীয়েকে শাহুৱেকক আত্মা দৃষ্টিত মোৰ নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত কেতিয়াও বোৱাৰী আৰু শাহুৰ মাজত মনোমালিন্য হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। আত্মা দৃষ্টিত ভকত, ভকত, এই 3টা আখৰৰ গুণ থাকিব লাগিব। ভ শব্দে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? তেওঁৰ সৃষ্টিৰ 4মুঠি জীৱৰ ভিতৰত ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। অসংখ্যাত জীৱ আছে, সংখ্যাৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টি 4মুঠি জীৱৰ ভিতৰত মানুহে ঈশ্বৰক ভজিব পাৰে। মানুহৰ জন্ম পাই যদি ঈশ্বৰক আপুনি নভজে, প্ৰাৰ্থনা এটা নকয়, ধূপ এডাল নজ্বলায়, আপোনাক বাৰু কেনেকৈ ভাল পাব কওকচোন?
আপুনি ঈশ্বৰ কেনেকৈ প্ৰিয় হ'ব ঈশ্বৰৰ যিজন প্ৰিয় নহয় তেওঁ দুখ দুৰ্গতিত জীৱন কটাবই লাগিব তেওঁ অভাৱ অভিযোগত সংঘাতৰ মাজত জীৱন কটাবই লাগিব গতিকে ভগৱন্ত মানে যাৰ প্ৰতি ভগৱন্ত সুদৃষ্টি হ'ল তাৰ কেতিয়াও অমংগল থাকিব নোৱাৰে ভগৱন্ত সুদৃষ্টি হ'বলৈ হ'লে ভগৱন্তক আপুনি ৰাখিব লাগিব যিটো নামলৈ হৰি তাৰ হয় ই কোনো ৰহস্য বিষ বৰে ভগৱন্তৰ নাম ল'লে ভগৱন্ত তেওঁৰ লগত থাকিব যি ভগৱন্তৰ নাম ল'লে তেওঁৰ পৰা আঁতৰি থাকিব ভগৱন্ত যাৰ পৰা আঁতৰি থাকে তেওঁ কেতিয়াও মানে সুখে সন্তোষে জীৱন নিৰ্বাহ কৰিব নোৱাৰিব এই তথ্য আমাক ভাগৱতে দি আছে সেইকাৰণে ভাগৱত শুনিব লাগে আপোনালোকে যদি জীৱন্ত কালত এই নামঘৰত শতবাৰ্ষিকলৈকে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে যদি পৰীক্ষিতৰ দৰে শুনিব পাৰে পৰীক্ষিতে যেতিয়া গৈ মৃত্যুৰ ভয়ত গংগাৰ আশ্ৰয় লৈছিলে সব ৰাজ্যৰ দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি ঋতিজ আহি তেওঁৰ ওচৰত সমবেত হৈছিলে মনত ৰাখিব কথাটো এই কথাটোৱে আমাক কি শিকাইছে আপোনালোকৰ দ কপহুৱা গাঁৱত বিভিন্ন জাতি জনজাতি বিভিন্ন সমাজ বিভিন্ন পৰিয়ালৰ মানুহ থাকিব পাৰে পৰিয়ালৰ ভিন্নতা থাকিব পাৰে বংশৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে সমাজৰ ভিন্নতা থাকিব পাৰে আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ জীৱ গতিকে আপোনালোকৰ গাঁওখনত কাৰোবাৰ বিপদ আপদ হ'লে খবৰ এটা লোৱা প্ৰেৰণা এটা দিয়া সহযোগিতা এটা আগবঢ়োৱাটো মানৱীয় ধৰ্ম এটো মানৱীয় ধৰ্ম গতিকে মৃত্যুৰ আগমুহূৰ্তত সকলোকে সন্মুখত দেখা পোৱাৰ লগে লগে পৰীক্ষিতে প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋতিজ কোৱা গণ্যমান্যসকল মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম তেতিয়া ৰজাৰ প্ৰশ্নত প্ৰত্যেকে নিজৰ নিজৰ উত্তৰ দিলে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা মত নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনাই লিখি থৈ গৈছে ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ভগৱন্তক ভজিব পৰা শক্তি মানুহৰে আছে আমি ভগৱন্তক কেনেকৈ ভজিব লাগে আমি কেনেকৈ ধৰ্ম আচৰণ কৰিব লাগে সেই কথাটো ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজৰ ধৰ্ম যত আমি যিটো ধৰ্ম পালন কৰিব লাগে মানুহ হিচাপে সেইটো ধৰ্মৰ কথা ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে সেইটোৱে হৈছে ভাগৱত ধৰ্ম ভক্তি ধৰ্ম নাম ধৰ্ম আন ঋষিবিলাকৰ মুখেদি নানান ধৰ্ম প্ৰচাৰ কৰিছিল কাৰণে নানা ঋষি নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত 7 দিন 7 ৰাতি যেতিয়া শ্ৰৱণ কীৰ্তন কৰালে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্ম জ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই অৰ্থাৎ জীৱৰ মৃত্যু নাই মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জনম মৰণ দেহৰেহে জন্ম মৃত্যু আছে জীৱৰ কি আছে সংস্কাৰ আৰু গতি আপোনালোকৰ দ কপহুৱা গাঁৱৰ ৰাইজে যদি প্ৰতি বছৰে এনেকৈ ভাগৱত অনুষ্ঠিত কৰি যদি উঠি অহা প্ৰজন্ম আই বাপসকলক যদি শ্ৰৱণ কৰাব পাৰে এইখন গাঁৱলৈ অহা সকলো জীৱ পৰীক্ষিতৰ দৰে সংস্কাৰ হৈ মুক্তি লাভ কৰিব মনত ৰাখিব কথাটো মনত ৰাখিব গতিকে এটো বিশ্বাসেৰে ল'ব লাগিব দেই মই অলপ আগতে কৈছোঁ ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু আপুনি ভাগৱতৰ প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে আপোনাক সংস্কাৰ আনিব আপুনি 10 বাৰ পঢ়িলেও আপুনি মানে উদ্ধাৰ নহবও পাৰে যদি ভাগৱত কেৱল পঢ়িব লাগে কাৰণে পঢ়িছে শুনিব লাগে কাৰণে শুনিছে ক'ব লাগে কাৰণে কৈছে যদি তাৰ কথাবিলাক অনুভৱ নকৰে মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি ফুৰে আনক দেখায়া ধৰ্ম আপুনি নকৰে বোলে মোৰ সমবৰ নাহি সংসাৰত সিজনৰ স্থান জানা যমনগৰত আপুনি ভাগৱতৰ পদ মুখস্থ কৰি কীৰ্তনৰ গীতাৰ পদ মুখস্থ কৰি ঘোষাৰ পদ মুখস্থ কৰি মানুহক আখৈ ফুটা দি কৈ আছে কিন্তু আপুনি নিজে পালন নকৰে আমাৰ ইংৰাজীত এষাৰ কথা আছে এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট অৰ্থাৎ উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ আপুনি কয় এটা কৰে এটা আপোনাৰ আদৰ্শ কেতিয়াও মানুহে গ্ৰহণ নকৰিব আৰু সেইজনক ক'ত থ'ব যমনগৰত থ'ব